ৰহস্যৰ সম্ৰাট ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি? শংকৰদেৱৰ আইতাকৰ নাম কি আছিল? আটাইতকৈ পুৰণি বেদখনৰ নাম কি? অলকানন্দা গীতটোৰ গীতিকাৰ কোন? ৰং বৰং দেৰাং ৰচনা কৰা কিতাপখন বাঁহেৰে সজা বাদ্য ৰাজ্যসভাৰ অধ্যক্ষ কোন? ৰাষ্ট্ৰপতি কোনে শপত বাক্য কৰোৱায়? নুমলীগড় তেল শোধনাগাৰ কোন জিলাত অৱস্থিত? টোকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে? নীতি আয়োগৰ অধ্যক্ষ কোন? নয়নমণি শইকীয়া কি খেলৰ লগত জড়িত? দীপা কৰ্মকাৰ কি খেলৰ লগত জড়িত? অসমৰ শেষৰ ৰাজধানী কি? অসমে কোন দুখন দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে? গ্ৰীণলেণ্ড কোনখন মহাদেশত আছে? চেন্নাইৰ পৰা এখন বিমান গুৱাহাটী অভিমুখে আহি আছে। এই ক্ষেত্ৰত বিমানখন কোন দিশৰ পৰা অভিমুখে উৰিব? ৰূপৰ ৰাসায়নিক সংকেত কি? জালিয়ানৱালা বাগ ক'ত আছে? এণ্ডিছ পৰ্বত ক'ত আছে? বিষুৱ ৰেখা মকৰক্ৰান্তি আৰু কৰ্কটক্ৰান্তি পাৰ হৈ যায় কোনখন ঠাইৰ মাজেৰে? শান্তশিষ্ট সুস্থ মহাদুষ্ট ৰচকৰ কোন? ১ জানুৱাৰী ২০২৪ সাপেক্ষে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি কোন? ১ জানুৱাৰী ২০২৪ সাপেক্ষে আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন? আশীৰ পৰা ১০০ৰ ভিতৰত কিমানটা মৌলিক সংখ্যা আছে?